ভিডিঅ' কওক ভিডিঅ' কওক জয় হিন্দ দোস্ত পশ্চিম কাৰ্বি আংলঙৰ মচলটেং নামৰ ঠাইত আমি আহি আছোঁ বৰ্তমান মচলটেং নামৰ ঠাইখনত এটা বঢ়িয়া বহুত সুন্দৰ এটা মন্দিৰ আছে মন্দিৰটোৰ নাম হৈছে মা মনোকামনা মন্দিৰ মন্দিৰটোৰ বিষয়ে আপোনালোকক মন্দিৰটোত গৈয়ে ভালকৈ বুজাই দি আছোঁ মন্দিৰটোৰ ইমান তাৎপৰ্য বা ইমান কিহৰ বাবে বিখ্যাত আহক যাওঁ আমি মন্দিৰটো দৰ্শন কৰিবলৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি কিন্তু আজি সৌভাগ্য হ'ল ভিডিঅ'টো আপলোড কৰা দুদিনমান দেৰি হৈছে আমি জুলাই মাহতে গৈছিলোঁ জুলাই 24 তাৰিখে ভিডিঅ'টো আপলোড কৰা বহুত দেৰি হৈ গ'ল একো নাই বাৰু ভিডিঅ'টো শেষলৈকে চাওক এই জুলাই মাহত কিন্তু বহুত গৰম কিন্তু কাৰ্বি আংলঙত পৰিৱেশটো দেখি আপোনালোকৰ কেনে অনুভৱ হৈছে নিশ্চয় ঠাণ্ডা দিনৰ কথা নহয় জানো ডিচেম্বৰ জানুৱাৰী মাহত এনেদৰে আমি কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পাওঁ কিন্তু এতিয়া আমি জুলাই মাহতে যিহেতু দেখা পাইছোঁ গতিকে গৈ থকা ঠাইতে আমি একপি ফটো নলৈ নোৱাৰিলোঁ চাওকচোন পৰিৱেশটো কিমান ধুনীয়া গৈ আৰু ভাল লাগে মানুহৰ জনবসতি একেবাৰে কম ঠায়ে ঠায়ে এনেদৰে মানুহ দেখিবলৈ পোৱা যায় আহাৰ ৰাস্তাটোততো মানুহ নেদেখিলেও বুলি ক'ব পাৰি ভাগ্যবলত দেখা পালোঁ এইকেইজন মানুহ আৰু এতিয়া আগুৱাই গৈ থাকিলে কেৱল জনশূন্য আৰু জনশূন্য অকলে আহিলেতো ভয়ে লাগিব বাঘ হাতী ওলাই বুলি ভয় লাগে যদিও পৰিৱেশটো ইমান ধুনীয়া উপভোগ কৰি আহোঁতে আমি একো কথা ভাবিবলৈ নহ'ল একচুৱেলি পৰিৱেশটো কিমান ধুনীয়া চাওকচোন ৰাস্তা ঘাট বঢ়িয়া পকা ফাইনেলি আহি পালোহি মন্দিৰটো আছে ঠিক পাহাৰটোৰ ওপৰত গাড়ী আহে কিন্তু এনেই বৰষুণ পৰি থকাৰ বাবে শ্লিপ কৰিব বুলি ভাবিহে আমি গাড়ী ওপৰলৈ নানিলোঁ এইখিনিতে প্ৰায় বৰষুণ হৈয়ে থাকে মৌচিনৰামৰ দৰে তিনিজনে তিনিটা ছাতি কিনি মন্দিৰটোলৈ আমি প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়ি আমি গৈ আছোঁ আহক আপোনালোকে মোৰ লগতে খোজকাঢ়ি এটা আল্ট্ৰা চেৰাপুঞ্জী ফিল এটা পোৱা যায় ইয়াত আহিলে ভিউ এটা দেখা দি আছোঁ পশ্চিম কাৰ্বি আংলঙৰ এইটো হৈছে মা মনোকামনা মন্দিৰ পশ্চিম কাৰ্বি আংলঙৰ মচলটেং বুলি এখন ঠাইত এই মন্দিৰটো অৱস্থিত ইয়াৰ বহুত পৌৰাণিক কথা আছে ইয়াৰ বিষয়ে কৈ আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাওক মোৰ লগত ইয়াক কিশোৰদা কি মন্দিৰ কয় আৰু কাৰ্বি আংলঙৰ মনোকামনা মন্দিৰত আহি আছোঁ ওপৰত উঠি আছোঁ মোৰ লগত আছে কিশোৰদা অকণদা হা बहुत बुरे लग रहे तौबा 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 सारा मूड खराब कर दिया বহুত কষ্টৰ ফলত মানে বহুত দিনৰ আশা পূৰণ হ'ল আজি আহিম ভাবি আছিলোঁ বৰষুণ ছাতি কিনি ল'বলগীয়া হৈছে তলত বলক এই মন্দিৰটোৰ নাম মা মনোকামনা অৰ্থাৎ মনৰ কামনা মা মনোকামনা হোৱাৰ এক বিশেষত্ব আছে ইয়াৰ বিষয়ে কৈ আছোঁ এজন ব্যক্তিক ৰাতি সপোনত দেখাইছিলে যে যদি তেওঁ এই ঠাইতে আহি এটা মন্দিৰ স্থাপন কৰে ভক্তৰ বাবে তেতিয়াহ'লে তেওঁৰ মনৰ আশা পূৰণ হ'ব সেই অনুসৰিয়ে তেওঁ আহি এই ঠাইত এটা মন্দিৰ স্থাপন কৰিলে যাৰ নাম বৰ্তমান মা মনোকামনা মন্দিৰ এইফালে এইটো ভিউ পইণ্ট তোমাক দেখিছে পাইন গছ পূৰা পাইন গছ গম পোৱা মতে সপোনত দেখুওৱা সেই মানুহজন এতিয়া বহুত ডাঙৰ এজন বিজনেছমেন পাহাৰৰ ওপৰত প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়িবলগীয়া হৈছে বৰষুণৰ কাৰণে ভাগৰো লাগিছে আহি পাই গ'লোহি এইটোৱে হৈছে মনোকামনা মন্দিৰ এইটো জিৰণি চৰা দাতাজনৰ নাম লিখা আছে আপোনালোকে পজ কৰি পেলাই চাব পাৰে আইনা ফণি খাৰু সেন্দুৰ শাৰী এনেধৰণৰ বস্তু দি পেলাই মাক পূজা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰে সকলোৱে সেই অনুসৰি আমিও লৈ আহিলোঁ শাৰী ফণি আইনা আহক মন্দিৰটোৰ ভিতৰলৈ যাওঁ মন্দিৰটোৰ পৰিৱেশ চাওক এইটো হৈছে মন্দিৰটোৰ ভিতৰ ভাগৰ পৰিৱেশ আপোনালোকে আহিলে 11টা বজাৰ আগত আহিব আমি 11টা বজাৰ পিছত অহাৰ কাৰণে পূজাৰীক লগে নাপালোঁ
আৰু পূজাৰী যদি আপোনালোকে আহিব বিচাৰে দেৰিকৈ তেতিয়াহ'লে পূজাৰীৰ এইটো কণ্টেক্ট নম্বৰত ফোন কৰিব। এই কণ্টেক্ট নম্বৰ পণ্ডিত নং লিখা আছে, সেই নম্বৰত ফোন কৰি আপোনালোকে আহিব, পূজাৰী তেতিয়াহে আহিব। মন্দিৰত সোমালোঁ, মন্দিৰত সোমাই এতিয়া আমি তললৈ নামি আহি আছোঁ। মন্দিৰত দিয়া প্ৰসাদ লাডু খাবনে? লাডু খাই পেলাই আমি এতিয়া গাড়ীলৈ গৈ আছোঁ। চাৰিওফালে যে দেখিবলৈ পাইছে পাইন গছবোৰ, এই পাইন গছবোৰ যদি এবাৰো জুই লাগে কেঁচা অৱস্থাটো নুমুৱাবলৈ একেবাৰে টান, কাৰণ এই এডাল হৈছে তেলীয়া জাতীয় গছ, অইলী জাতীয় গছ। এই পাইন গছৰ তেলৰ পৰাই বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত ৰুম স্প্ৰে, চেণ্ট বনোৱা হয়। ইয়াৰ বজাৰ মূল্য বহুত অধিক। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব একেবাৰে। আৰু নতুন এটা ভিডিঅ' পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।